নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ টেকন'লজি ইউটিউব চেনেললৈ। এয়া আমাৰ স্কুটিত তেল ভৰাইছোঁ। এতিয়া আহি পালোঁ আমি যোৰহাট। এইখন চব যোৰহাটৰ বজাৰ। এই অভাৰব্ৰিজখনৰ ঠিকাটো মই লৈছোঁ দেই ৰাইজ। ঘপককৈ আমি আহি পাই গ'লোঁ সেই মইনাপুৰীয়া নামঘৰৰ গেটখন। হয়তো চাওকচোন, সেইটো বালিচৰ। আজি মানে আকাশত সূৰ্য দেৱতাটো ওলোৱা নাই, সেইটো কাৰণে এনেকুৱা অলপ বগা বগা দেখিছোঁ। মৰ্টন এটা খাইছোঁ দেই ৰাইজ। সৰু আকৌ ব্ৰহ্মপুত্ৰৰ মাজত দলঙৰ কাম চলি আছে। ঘাটৰ পৰা আন এটা ঘাট পাই গ'লোহি। এইটো ঘাটটোৰ নাম অফলাং ঘাট। ব'লক এতিয়া আমি ভাওনা কম্পিটিশ্যনৰ ফালে আগবাঢ়ো। সেই দৃশ্যটো অকল মাজুলী। আমি খানাবিলাক খাই লৈ গৈ বাছৰ ঘৰত, তাৰপিছত যাত্ৰা কৰিম ভাওনা তাত। ব'লো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ এতিয়া আমি পাই গ'লোঁ মেকআপ ৰুম। আমাৰ এতিয়া ওলাই হৈ গ'ল। আমি এতিয়া ভাওনা কৰিবলৈ যাম। এতিয়া চাই থাকক বাৰু, ভাওনা ভিডিঅ' পাৰিলে দিম, নোৱাৰিলে বাৰু নিদিলোঁ। যি কি নহওক চাই থাকিব ভিডিঅ'টো, অকণ স্কিপ ন। এতিয়া আমি ভাত পানী খাই যাব লাগে। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।